নমস্কাৰ। আমি এনেকে লাকুটিৰে পলসৰ মাজেৰে খোজকাঢ়ি আহি বিহুবৰ চিলনীৰ নেপালী খুটি গাঁৱত উপস্থিত হৈছে। সম্পূৰ্ণ নিচিন্ন হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু মোৰ লগত এয়া এই অঞ্চলৰে এইখন গাঁৱৰে বানপীড়িত ৰাইজ, আৰু এওঁলোকৰ ক্ষেত্ৰত কি ধৰণে ঘটনা সংঘটিত হৈছে তেওঁলোকৰ মুখেৰে শুনো আহক। তেওঁলোকৰ পত্নী, জীয়ৰী সকলো বানত উটি গ'ল। তেওঁলোকৰ মুখৰ পৰা আপোনাৰ ঘৰটো কোনখিনি? হেৰি নৈ কিনাৰত একদম পুৰা নৈ কিনাৰতে আছে। আৰু মানে যিটো পানীৰ বান্ধ চালো, মানে আমি পাহাৰৰ লিখা দেখি পালো, আৰু যিটো আমিও মৰি বচা লিখে আছো, মানে যিটো হিচাপত আমি বাচিলো, সাঁতুৰিব জনাৰ কাৰণে আমি বাচিলো। তেতিয়া পটককে ইমান এঘন্টাৰ ভিতৰতে পানীতে ইমান স্পীড আহি পালে। ওচৰৰ মানুহ যিমান আছিলে, মানে গোটেইখিনি আমাৰ পকা ঘৰ বুলি ক'লে ওখ আছে বুলি চবে মানে তাত আশা লৈ আহিলে আমাৰ ঘৰৰ ওচৰতে, যে আমি চবে ইয়াতে বাচিবলৈ সুবিধা অলপ পাম বুলি। চাওঁতে আমাৰ ঘৰো মানে হেৰি ডুবিব ধৰিলে। ডুবাৰ পিছত মানে আমি টিঙৰ ওপৰত মাইকী মানুহখিনিক টিং ফালি পেলাই উঠাই চবক লাইন দি পাতিলো। মানে মেক্সিমাম 25 জন মানে আছিলো। 25 জনৰ মাজত আৰু পাছত আপোনাৰ ফোন কৰিছো, য'ত আমাৰ মানে হেৰি ৰিলেশ্যন আছে, সেইখিনি মাতিবলৈ চেষ্টা কৰিছে, নাও লৈ আহক বুলিকে। তাৰপিছত মানে তেতিয়ালৈকে কোনো আহি নাপালে। আমাৰ মোবাইলো মানে উঠি গুচি গ'ল গোটেইকেইটা। তাৰপিছত আমাৰ কাৰোৰ লগত সম্পৰ্ক নাইকিয়া হৈ গ'ল। তাৰপিছত আমি চাই আছো সিফালে তো মানে গছ-গছনি যিমান ডাঙৰ আহি পেলাই গোটেইখিনি আমাৰ ঘৰতে মানে ডুম খাইছে। ডুম খোৱাৰ পিছত গোটেই টিঙৰ মানুহখিনি একেলগতে নামি পেলাই টিং লৈ পেলাই একেবাৰে নামি গলো তলত নামাৰ পিছত যিটো মানে পানীৰ হুটৰ পিছত মানে কোনফালে গ'ল ধৰিবই নোৱাৰিলো। মানুহজনীকতো মই ধৰি থৈছিলো, ল'ৰাটোক ধৰি থৈছিলো, সেইখিনিও এৰাই গ'ল হাতৰ পৰা এৰাৰ পিছত মানে ল'ৰাটো গৈ পেলাই যেনে তেনে গৈ পেলাই বাঁহৰ জোপাত গৈ লেটকাৰ পিছত যেনে তেনে তাক মই সাঁতুৰি গৈ বেটাক ধৰি থবি, মই আহি আছো বুলি তাক ধৰিলো। তাৰপিছত বেটাক ধৰাৰ পিছত মানুহজনীয়ে মানে এবাৰ ওলালে, তাক চাকৰিতে মানে আৰু গুচিয়ে গ'ল, ইমান পানী কোবত আহিছে। তাৰপিছত আমাৰ ভাই বোৱাৰী আছিলে, ভাই বোৱাৰীজনেও মানে হেৰি সৰু এটা কেঁচুৱা লৈ আছিল, তেওঁ সোমালে আৰু ওলাই নাহিলে। মানে আমাৰ ভাইটি মানে আপোনাৰ এতিয়া মানুহজনী উঠি গুচি গ'ল, একো নাইও পোৱাও নাই এতিয়া। আপোনাৰ কোন? মোৰো মাইকী মানে সৰু কেঁচুৱা এজন পানী উঠি গ'ল। একো কাৰো সন্ধান পোৱা নাই। মোৰো মাইকী মানুহ আছিলে, বহুত ভাল আছিলে। অংকাৰ গুচি গ'ল মোৰ।